নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ কন্যা ৰাশিৰ মে' মাহৰ মাহেকীয়া ৰাশিফল। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে কেৰিয়াৰ ক্ষেত্ৰত মাহটো ভালদৰে যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ সপ্তম ভাৱত বুধ, ৰাহু আৰু মংগল জুতি বন্ধাৰ বাবে কৰ্মক্ষেত্ৰত কিছু কষ্ট কৰিব লাগিব। মাহটোত আপুনি কঠোৰ পৰিশ্ৰমৰ বলতহে সফলতা লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰোধী পক্ষই বিপাঙত পেলোৱাৰ চেষ্টা কৰিব পাৰে, সেয়ে কিছু বুদ্ধিমত্তাৰে আগবঢ়া উচিত হ'ব। 10 মে'ৰ পৰা কৰ্মক্ষেত্ৰত কিছু সাৱধান থকা উচিত হ'ব। মাহৰ শেষলৈ চাকৰি ক্ষেত্ৰত সফলতা লাভ কৰিব। পদৰ আৰু স্থানান্তৰৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে মাহটো সাৱধানে থকা উচিত হ'ব। ব্যৱসায়িক সহযোগীৰ সৈতে সম্পৰ্ক বেয়া হোৱাৰো সম্ভাৱনা আছে। সম্পৰ্ক ভালেৰে ৰখাৰ বাবে আপুনি চেষ্টা কৰিব লাগিব, তেতিয়া আপুনি লাভ নিশ্চয়কৈ পাব। ব্যৱসায় সংক্ৰান্তত দূৰ ভ্ৰমণ হ'ব পাৰে। আৰ্থিক দিশত এই মাহটো আপোনাৰ বাবে অলপ দুৰ্বল হ'ব পাৰে। ষষ্ঠ ভাৱত শনি, সপ্তমত ৰাহু, মংগল আৰু বুধ, অষ্টমত শুক্ৰ আৰু বৃহস্পতি বিৰাজমান হৈ আপোনাৰ আৰ্থিক দিশত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিয়ন্ত্ৰণৰ বাহিৰত হয়তো আপোনাৰ খৰচৰ মাত্ৰা বাঢ়িব পাৰে, সেই অনুপাতে আপোনাৰ উপাৰ্জনো কম হ'ব পাৰে। সেই খৰচ নিয়ন্ত্ৰণৰ বাবে আপুনি চেষ্টা চলোৱা উচিত হ'ব। অৱশ্যে 19 মে'ৰ পাছৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। যিকোনো প্ৰকাৰৰ বৃহৎ পৰিমাণৰ বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হ'ব। স্বাস্থ্যৰ দিশৰ পৰা মাহটো অনুকূল থাকিব। চৰ্ম ৰক্ত সম্বন্ধীয় সমস্যাই আপোনাক আমনি দিব পাৰে। আলস্য ভাৱ পৰিত্যাগ কৰক, নহ'লে সমস্যা আৰু অধিক বাঢ়িব পাৰে। মাহৰ মাজভাগৰ পৰা লাহে লাহে এই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব। প্ৰেমৰ ক্ষেত্ৰত মাহটো আপুনি মধ্যমীয়া ফল লাভ কৰিব। দেৱগুৰু বৃহস্পতি এই ক্ষেত্ৰত আপোনাক কিছু পৰিমাণে সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত গুৰুৰ কৃপাত কিছু পৰিমাণে মধুৰতা আহিব। বিবাহিতসকলৰ ক্ষেত্ৰত গ্ৰহৰ প্ৰভাৱৰ বাবে হৈছে বাক্যযুদ্ধৰ প্ৰচুৰ সম্ভাৱনা আছে। সেই পৰিস্থিতি নিয়ন্ত্ৰণ ৰাখিবলৈ আপুনি চেষ্টা কৰিব লাগে। এই ক্ষেত্ৰত বৃহস্পতি আপোনাক সহায় কৰিব। 13 মে'ৰ পিছৰ পৰা লাহে লাহে এই সমস্যাসমূহ কমি আহিব।